हेलो एवरीवन সকলোকে স্বাগতম জনাইছো এটি নতুন ভিডিঅ'লৈ মনগীত ধাৰাবাহিকখনৰ সোমবাৰে আহিবলগীয়া খণ্ডটি চাবলৈ বহুত বেছি ভাল লাগিবলৈ গৈ আছে কিয়নো যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ পাইছিল কৰিশ্মাই গীতে যে চলনা কৰি মনৰ দেউতাক আৰু অৰ্ণৱক নিজৰ ফলিয়া কৰি ললে সেইবিলাক কৈ মনৰ মাইণ্ডৰ পৰা গীতক একেবাৰে উলিয়াবলৈ কথা লগাই আছিল ইফালে দেউতাকে গীতৰ জীৱনটো ধ্বংস কৰিলো বুলি নিজকে দুখ দি আছিল আনফালে ৰশ্মি আহি অৰ্ণৱক মন আৰু মোৰ মাজত আপুনি সোমাই আমাৰ সম্পৰ্কটো বেয়া নকৰিব বুলি কৈছিল আৰু অৰ্ণৱে তেতিয়া ৰশ্মিক খং কৰাত ৰশ্মিয়ে কান্দি কান্দি কথাবোৰ মনৰ আগত কৈছিল আৰু তেতিয়া মনে তোমাৰ আৰু মোৰ মাজত কোনো সোমাব নোৱাৰে তুমি চিন্তা নকৰিবা বুলি কৈছিল আৰু সোমবাৰৰ আহিবলগীয়া খণ্ডটিত আপোনালোকে দেখিবলৈ পাব কৰিশ্মাই অৰ্ণৱক তোৰ সন্মুখতেই মনে ৰশ্মিক বিয়া কৰাব তই চাই থাক বুলি ক'ব আৰু আনফালে গীতে এইবোৰ কি হ'বলৈ গৈ আছে মই ঘৰলৈ গৈ দেউতাক কথাবোৰ কেনেকৈ জনাম বুলি ভাবি দুখ কৰি থাকিব আৰু সোমবাৰৰ খণ্ডটিত গীত ঘৰ এৰি যাবলৈ ওলাব কিন্তু লগতে ৰশ্মিকো লৈ যাব আৰু ৰশ্মিক লৈ যোৱা দেখি মনৰ বহুত খং উঠিব এতিয়া বাৰু গীতে লগত ৰশ্মিক লৈ গৈ আকৌ মনৰ ঘৰলৈ আহিবলৈ নিদিব নেকি বাৰু এই সকলোবিলাক আপোনালোকে জানিব পাৰিব মনগীত ধাৰাবাহিকখনৰ সোমবাৰৰ খণ্ডটিত সেইবাবে সোমবাৰৰ খণ্ডটি চাবলৈ খুবেই ভাল লাগিব আপোনালোকেও যদি মনগীত ধাৰাবাহিকখন ভাল পায় ভিডিঅ'টিত এটা লাইক কৰি দিব আৰু ধাৰাবাহিকখন চাই কেনেকুৱা পাইছে সেয়াও মোক কমেণ্টত জনাবচোন গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে থেংক ইউ